হেল্ল' এভৰিৱান, মই জানকি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিম সকলোৱে ভালে আছে আৰু আমিও এতিয়া ভালে আছোঁ, সুস্থই আছোঁ। ল'ৰাটো স্কুললৈ গৈছে আজিৰ পৰা, ময়ো ভালে পাইছোঁ বাৰু, সুস্থই আছোঁ। আৰু এতিয়া আমাৰ এইটো অকণমানি ল'ৰাটো শুই আছে আৰু লগতে দেউতাকো ডিউটিলৈ গ'ল। মই এনেই আছোঁ আৰু গতিকে ভাবিলোঁ কিবা এটা বনাওঁ, আপোনালোকক দেখাব পাৰিম। ৰেচিপি এটা লাডু বনাম ভাবিছোঁ, কাইলৈ স্কুলত লৈ যাবলৈ সুবিধা হ'ব, সেইকাৰণে ভাবিছোঁ বনাওঁ। আগতে বনাইছিলোঁ বাৰু, বহুত দিন আগতে 2-3 বছৰ আগতে বনাইছিলোঁ, এবাৰ দুবাৰহে বনাইছোঁ। ভালেই হৈছিলে, তথাপি বহুত দিন পিছত চেষ্টা এটা কৰি চাওঁ কেনেকুৱা হয়। আৰু ভাবিছোঁ আপোনালোককো দেখাওঁ, আপোনালোকে সুবিধা পালে, সময় পালে, বনাব মন গ'লে কেতিয়াবা বনাব পাৰিব। গতিকে ভাবিছোঁ ভিডিঅ' এটা কৰোঁ আৰু বলক এতিয়া বনাই থাকোঁ, বেছি দেৰি নকৰি পিনে পাকঘৰলৈ যাওঁ। বনাই আপোনালোকে সকলোৱে জানেই, তথাপি এটা দিব বিচাৰিছোঁ মোৰ নিজৰ পদ্ধতিত। এইখিনি ককনাট পাউডাৰ আপোনালোকে জানে মই বিহুতে অনা, আৰু এইখিনি চুজি আৰু এইখিনি গুড়। মই গুড়েৰে বনাম ভাবিছোঁ, কাৰণ কাহ হৈ আছে, পটককৈ চেনিটো নাখাওঁ বুলি, ল'ৰাটোকো নোখোৱাওঁ, পটককৈ হৈ যাব পাৰে, অসুবিধা হ'ব। আৰু লগতে মই আনিছোঁ এইটো ইলাচি পাউডাৰ, সুগন্ধি আহিবৰ কাৰণে দিম ভাবিছোঁ। আৰু বলক এতিয়া এইখিনি ফ্ৰাই কৰোঁ আৰু দেখাই থাকিম কেনেকৈ বনাওঁ। কেৰাহীটো গৰম দি ল'লোঁ আৰু এতিয়া 5-7 মিনিটৰ কাৰণে চুজিখিনি ভাজি ল'ম। আৰু ৰঙচুৱা অকণমান হোৱালৈকে, বেছিকৈ ৰঙচুৱা হ'ল তেতিয়া হ'ব। আৰু এইটো ঘিও ভাজিব পাৰি, ৰিফাইনো ভাজিব পাৰি, মই ইয়াৰ ৰিফাইন তেলে ভাজিম বাৰু। চুজিখিনি 5-7 মিনিট ভাজি হৈ গ'ল, অকণমান ৰঙচুৱা হৈ গ'ল। আৰু এতিয়া মই নাৰিকল দিব লৈছোঁ, নাৰিকল লগতে অকণমান গুড়ো সৰু সৰুকৈ কাটি দিছোঁ, মিঠাটো ধুনীয়াকৈ হওক বুলি। কম মিঠা হ'লে খাবলৈও ভাল নালাগিব, সেইকাৰণে গুড় সৰু সৰুকৈ কাটি দিছোঁ। আৰু লগতে এইখিনি বাদাম আছে আৰু কিচমিচ একেলগতে দি দিম, দেখিবলৈ ধুনীয়া হ'ব, খাবলৈও সোৱাদ হ'ব। এইখিনি হৈ গ'ল ভাজি, এতিয়া এইখিনি মই নমাই থ'ম। এইখিনি ইয়াত ঠাণ্ডা হ'বলৈ দি দিলোঁ। আৰু লগতে মই এতিয়া এইটো কেৰাহীতে অকণমান পানী দি গুড়খিনি দি দিম ইয়াত, অকণমান সৰু সৰুকৈ দি দিলোঁ, সোনকালে হওক বুলি ভাঙি দিলোঁ হাতেৰে। আৰু এতিয়া এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ, ঠাণ্ডা হ'লগৈ বাৰু। আৰু মই এতিয়া এইখিনি ইয়াতে অকণমান এনেকৈ দি পিনে অকণমান লৰাই থাকিম, সোনকালে ঠাণ্ডা হওক। আৰু ইলাচি পাউডাৰটো মই বনাব সময়তহে দিম বাৰু, আগতীয়াকৈ দি নলওঁ, ধুনীয়াকৈ এনেকৈ দিম। আৰু এইখিনি ইফালে হৈ থাকক আৰু আপোনালোকক দেখাই আছোঁ। এইখিনি উতলি হ'ব এতিয়া, আৰু 5 মিনিটমান দিলে হ'ব চাগে, আঠা নিচিনা অলপ অলপ আঠা হৈছে। আৰু 5 মিনিটমান দিম, বেছি সময় নিদিওঁ, হৈ গ'ল। আৰু এইখিনিও ঠাণ্ডা হৈ গ'ল বাৰু, আৰু এইখিনি পটাপট যাম আৰু লাডু তৈয়াৰ হৈ যাব আমাৰ। আঠা ধুনীয়াকৈ হৈছে। আৰু এতিয়া মই দুভাগ কৰি ল'লোঁ, অলপ অলপকৈ বনাম ভাবিছোঁ, একেবাৰতে নিদিওঁ। আৰু এইফালে খাইখনত মই অকণমান ঘি লগাই পিনে পাউডাৰটো ইয়াতে দিম বুলি ভাবিছোঁ, একেলগতে ধুনীয়াকৈ সুগন্ধিটো চব। ইলাচি পাউডাৰটো অকণমান দি ল'ম, বেছিকৈতো দিব নালাগে বাৰু, আপোনালোকে জানেই, অকণমান দিলে হৈ যায়। অকণমান আৰু এতিয়া গেছটো অফ কৰিম আৰু লাহে লাহে লাডু বনাই থাকিম। ঘিউ অকণমান সানি দিছোঁ লাগি নধৰক বুলি। আৰু মই এতিয়া চাকনি এখনেৰে অলপ অলপকৈ দি থাকিম, চাকনি দিম কাৰণ ইয়াত কেতিয়াবা কেতিয়াবা কিবা কিবি ওলায় বাৰু গুড়ত, সেইকাৰণে মই এনেকৈ চাকি চাকি অলপ অলপকৈ দি পিনে অকণমান অকণমানকৈ সানি থাকিম। এইফালে অলপ অলপকৈ সানিব লাগিব, গৰম কাৰণ অকণমান পানী লগাই লগাই এনেকৈ। অকণমান হাতখন পানী তিয়াই পিনে লাডু কৰি দিব, তেতিয়া হাতত লাগি নধৰে বেছিকৈ। আৰু প্ৰথম অৱস্থাটো বাৰু 5-6 মিনিটৰ কাৰণে অকণমান কোমলে হ'ব,
তাৰপিছত লাহে লাহে টান হৈ থাকিব। আৰু এটা বনাই দেখাইছোঁ। গুড় দিয়াৰ কাৰণে ৰঙা হৈছে, ধুনীয়া কালাৰ উঠিছে। ইলাচি গোন্ধটো ধুনীয়াকৈ আহিছে বাৰু। আপোনালোকে ইলাচি নিদি পিনে আপোনালোকে এতিয়াতো কমলা টেঙাৰ বতৰ, কমলা বহুত পায়, কমলা টেঙাৰ ৰস আপোনালোকে দিব পাৰে। তাৰমানে কমলা টেঙাৰ বাকলিবোৰ ৰ'দত শুকুৱাই পিনে দিব পাৰিব, বহুত ধুনীয়া হ'ব। এইখিনি বনাই হৈ গ'ল, আপোনালোকে দেখিলে এইখিনি। আৰু 1.5 কাপ চুজিহে, 1.5 কাপ নাৰিকলৰ গুড়ি আৰু আধা বনাবলৈ আছে। ঘৰকৈ নবনাম বুলি লাহেকৈ বনাম, আধাখিনি থাকক, দেৰিকৈ লাহেকৈ ভাত পানী খাই পিছতকৈ বনালেও হ'ব। ল'ৰাটো শুই আছে, উঠাই লওঁ, কাৰোবাক খুৱাই লওঁ। আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। লগতে কেতিয়াবা মন গ'লে বনাই চাব পাৰে কেনেকুৱা হয়। আৰু কি ক'ম, আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ সামৰিলোঁ। বাই বাই।